বহাগ টকপক ৰূপৰে জুই আছেনে কোনোবা যাৰ দেশত নচলে ঐ বহাগৰ জুই ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ ভাষাৰে আপোনালোক সকলোলৈকে বহাগৰ আন্তৰিক শুভেচ্ছা জনালো। বহাগীৰ আগমনৰ লগে লগে খুলিকি টিকিৰ অমিয়া মাতে হৃদয়ক আন্দোলিত কৰাৰ লগত প্ৰাকৃতিক পৰিৱৰ্তনৰ নান্দনিক সৌন্দৰ্যই মন প্ৰাণ হৰি নিয়াৰ সময়তে আগমন ঘটে বৰদৈ চিলাজনী। প্ৰকৃতি এনেহেন ৰূপত আত্মহাৰা হৈ ভিন্ন ছন্দত নাচি উঠে সকলোৰে মন। পূজা কৃষকৰ মনত আশাৰ সঞ্চাৰ হয় আৰু তেতিয়াই গাঁৱে গাঁৱে চহৰে চহৰে গুঞ্জৰিত হয় ঢোল পেঁপা গগনাৰ আয়োজিত হয় ৰঙৰ উৎসৱ। ঠিক সেইদৰে অহা ২৭, ২৮ আৰু ২৯ বহাগ ৫৬৮ সংকৰাব্দ ১১, ১২ আৰু ১৩ মে ২০১৭ তাৰিখে তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে তৃতীয় বাৰ্ষিক হাওৰাঘাট মহকুমা বিহু উদযাপনৰ মানস কৰা হৈছে। তদুপলক্ষে সমূহ কাৰ্যসূচীত আপোনাৰ উপস্থিতি তথা সহযোগিতা একান্তভাৱে কামনা কৰি নিমন্ত্ৰণী শৰাই আগবঢ়ালো। আহক বহাগৰ বাকৰিক গঢ়ি তোলো জাতি মাটি ভাষা সংস্কৃতি ৰক্ষাৰ আখৰা আৰু সংকল্পথলীত শ্ৰদ্ধাৰে হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতি। কাৰ্যসূচী মৰ্মে ২৭ বহাগ ইংৰাজী ১১ মে ২০১৭ বৃহস্পতিবাৰ দিনৰ ৮ বজাত বিহু ধ্বজা উত্তোলন, দিনৰ ৯ বজাত শ্বহীদ তৰ্পণ, দিনৰ ৯:১৫ সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ, দিনৰ ৯:৩০ সমন্বয় যাত্ৰা, বিয়লি ২ বজাত জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন, সন্ধিয়া ৬ বজাত অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা আৰু স্থানীয় শিল্পীৰ সংগীতানুষ্ঠান। ইপিনে ২৮ বহাগ ইংৰাজী ১২ মে ২০১৭ শুক্ৰবাৰ ৰাতিপুৱা ৫ বজাত গৰু গাড়ী দৌৰোৱা প্ৰতিযোগিতা, ৰাতিপুৱা ৮ বজাত ছেফ ড্ৰাইভ ছেফ লাইফ, সাৱধানেৰে চলোৱা জীৱন বচোৱা, বাইক স্কুটি ৰেলীৰে সজাগতা অভিযান, দিনৰ ১০ বজাৰ পৰা বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা। প্ৰতিযোগিতাসমূহত আছে ক্ৰমে কলহ ভঙা প্ৰতিযোগিতা, কণী যুঁজ প্ৰতিযোগিতা, সংগীত চকী প্ৰতিযোগিতা, কুকুৰা যুঁজ প্ৰতিযোগিতা, উঠা বহা প্ৰতিযোগিতা, বাঁহ বগোৱা প্ৰতিযোগিতা, শহা কন্দা প্ৰতিযোগিতা, পুখুৰী পাৰ প্ৰতিযোগিতা আৰু পিঠা পনা প্ৰতিযোগিতা। সন্ধিয়া ৫ বজাত অসম ভিত্তিত জেং বিহু মুকলি বিহু প্ৰতিযোগিতা আৰু স্থানীয় শিল্পীৰ সংগীতানুষ্ঠান উদ্বোধন। সন্ধিয়া ৬ বজাত স্মৃতি গ্ৰন্থ বিৰিণা উন্মোচন, সন্ধিয়া ৭ বজাত যুৱ প্ৰতিভালৈ প্ৰেৰণা বঁটা প্ৰদান। স্থানীয় শিল্পীৰ মুখ্য আকৰ্ষণ উৎপল নাথ আৰু আকাংক্ষা ইংহিপি। ইপিনে অন্তিম দিনৰ কাৰ্যসূচী অৰ্থাৎ ২৯ বহাগ ইংৰাজী ১৩ মে ২০১৭ শনিবাৰ ৰাতিপুৱা ৫ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতা, দিনৰ ১০ বজাত কুইজ প্ৰতিযোগিতা, দিনৰ ১২ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, দিনৰ ১ বজাত ফেশ্বন প্ৰতিযোগিতা, সন্ধিয়া ৫ বজাত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাত বঁটা বিতৰণ আৰু আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান। মুখ্য আকৰ্ষণ ঢোলৰ ওজা দীপক কলিতা আৰু কণ্ঠশিল্পী নীৰ দীপাংকৰ আৰু পম্পী মহন্ত। এই তিনিদিনৰ বিস্তৃত কাৰ্যসূচীত আপোনাসৱৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদ।